গতিকে তোমালোকে এতিয়া যিটো ষ্টেজত আছা তোমালোকক এজন বেষ্ট ফ্ৰেণ্ডৰ আৱশ্যক আছেনে আছে নহয় গতিকে মই তোমালোকক আজি এজন বেষ্ট ফ্ৰেণ্ডৰ সৈতে চিনাকি কৰোৱাই দিম আচ্ছা কোন হ'ব পাৰে বাৰু আমাৰ বেষ্ট ফ্ৰেণ্ড কোৱাছো আমাৰ মনুষ্যৰ সকলোৰে বেষ্ট ফ্ৰেণ্ড কোন হ'ব পাৰে বাৰু জোৰছে কোৱাচোন ভগৱান হয়নে যাক আমি ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু কিমান নামেৰে যে মাতো হয়নে কিন্তু তেওঁ আমাৰ বেষ্ট ফ্ৰেণ্ড গড বুলি ক'লে কি হয় এই বহুত দূৰ ভগৱান বুলি ক'লে এনেকুৱা লাগে ওপৰতে থাকিব আৰু নাহে আমাৰ ওচৰলৈ লাগেনে কিন্তু এইটো একেবাৰে সত্য নহয় একদম সিক্ৰেট বেষ্ট ফ্ৰেণ্ড হৈছে আমাৰ ভগৱান এই সিক্ৰেট বেষ্ট ফ্ৰেণ্ডক তোমালোকে আজিৰে পৰা যদি নিজৰ যদি বেষ্ট ফ্ৰেণ্ড বনাই লোৱা তোমালোকৰ জীৱনত যি লক্ষ্য উদ্দেশ্য তোমালোকে স্থিৰ কৰিছা 100% সফল হবা গ্যাৰেণ্টি কিয় ভগৱান যদি বেষ্ট ফ্ৰেণ্ড হয় তেন্তেনো আমাক কি লাগে আৰু হয়নে গতিকে মই আজি তোমালোকক এজন বেষ্ট ফ্ৰেণ্ডৰ সৈতে চিনাকি কৰোৱাই দিব বিচাৰিছো আচ্ছা এতিয়া এনেকুৱা লাগিছে এই বুঢ়া মানুহজন কেনেকৈ আমাৰ বেষ্ট ফ্ৰেণ্ড হ'ব লাগিছে ন কিন্তু যদি মোৰ সমানে মোৰ বেষ্ট ফ্ৰেণ্ডটো হয় মোকতো সলিউশন দিব নোৱাৰিব মই এটা প্ৰব্লেম এটা আছে মোৰ ডাঙৰ প্ৰব্লেম টেনশন চলিছে এটা যদি মই লগৰজনীক কওঁ তাইনো কি মোক সমাধান দিব আমি সেইকাৰণে কাক কওঁ বেছি টেনশন হলে ঘৰত দেউতা মাক কওঁ ককা দেউতাক কওঁ আইতাক কওঁ খুৰাক কওঁ খুৰীক কওঁ হয়নে গতিকে এইজন হৈছে ব্ৰহ্মা বাবা যে চিত্ৰত যে দেখিছা এয়া হৈছে আমাৰ ককা বুলি ভাবি লোৱা তোমালোকে কিন্তু এওঁৰ দেহত পৰম পিতা পৰমাত্মা যাক আমি ঈশ্বৰ আল্লাহ গড ভগৱান বুলি কওঁ যি নিৰাকাৰ কিতাপত পঢ়িছানে ভগৱান নিৰাকাৰ পঢ়িছো ন ভগৱানৰ হাত ভৰি চকু কাণ নাক জিভা ছাল একো নাই ভগৱান নিৰাকাৰ আমি দেখি নাপাওঁ কিয় দেখি নাপাওঁ তেওঁ শৰীৰ নাই ক'ৰ পৰা দেখিম আমি কিন্তু আমি তেওঁ কি কৰিলে তেওঁ কি কয় আমি মাতিলে তেওঁ কি কৰে শুনে আমি মাতিলে তেওঁ শুনে আমি কথা ক'লে তেওঁ উত্তৰ দিয়ে কেনেকৈ দিয়ে এই ব্ৰহ্মা বাবাৰ মাধ্যমেদি আমাক উত্তৰ দিয়ে দে গতিকে যদিও ঠিক আছে বুঢ়া হয় বয়সত কিন্তু আজিৰে পৰা তোমালোকে বাবা বেষ্ট ফ্ৰেণ্ড বনাই লোৱা তাৰমানে ভগৱানক বেষ্ট ফ্ৰেণ্ড বনাইছা কিন্তু উত্তৰটো এই বাবা এই ককাজনেহে দিব দেই সকলোৱে চোৱাচোন ইমান মৰম লগা ককাজন হয়নে গতিকে তোমালোকে যি সুধিবা আজিৰে পৰা প্ৰেক্টিচ কৰিবা আজিৰে পৰাই এই ককা বেষ্ট ফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ আজিৰে পৰা চেষ্টা কৰিবা তাৰ কাৰণে কেনেকে কৰিব লাগিব খুব বিধিসন্মতভাৱে যদি কৰা তোমালোকৰ দৰে সফল আৰু কোনো হ'ব নোৱাৰে ইয়াত আহি 3 দিনৰ এটা প্ৰশিক্ষণ লবা কেনেকে আমি নিৰাকাৰ পৰম পিতা ভগৱানৰ লগত কথা পাতিম ইয়ালৈ আহি 3 দিনৰ এটা প্ৰশিক্ষণ লৈ লবা দে এতিয়া তোমালোকে এতিয়া মেট্ৰিক পাছ কৰিলা ইয়াৰ পিছত তোমালোকে হায়াৰ ষ্টাডিৰ কাৰণে বাহিৰত যাবা তাৰ পিছত আৰু বাহিৰত যাবা হয়নে যেতিয়া হোষ্টেলত থাকিবা বহুত বন্ধু বান্ধৱীৰ লগত একেলগে থাকিবা কাৰোবাৰ সংস্কাৰ বেলেগ কাৰোবাৰ মনোভাৱ বেলেগ মিলা প্ৰীতি নাথাকিবও পাৰে কম্পিটিশনৰ যুগ আমাক কম্পিটিশনৰ কাৰণে আমি ঈৰ্ষাৰ পাত্ৰ হ'ব পাৰো হয়নে তোমালোক এতিয়া সৰু লাহে লাহে যেতিয়া হায়াৰ ষ্টাডি লৈ যাবা আৰু এনেকুৱা হ'ব পাৰে তোমাক তাত গৈ অকলশৰীয়া লাগিব যে দেউতাও নাই মাও নাই ভাই ভনী ঘৰত পৰিয়াল কোনো নাই আমি কাৰ লগত কথা পাতিম তেতিয়া কাৰ লগত কথা পাতিবা তোমালোকে একোখনকৈ যদি ফটো কেৰি কৰি থাকা তোমালোকে মনৰ কথা এখেতৰ লগত শ্বেয়াৰ কৰিব পাৰিবা আৰু এইটো মেজিক হয় ইমিডিয়েটলি তোমালোকৰ যি প্ৰব্লেম থাকিব ইমিডিয়েটলি বাবাই আমি বাবা বুলি কিয় কওঁ দেউতা বুলি কওঁ ঈশ্বৰক যেতিয়া দেউতা কম ফাদাৰ কম দেউতা পিতা পাপা বুলি কম বেছি আপোন যেন লাগেনে গতিকে আজিৰে পৰা তোমালোকৰ সকলোৰে মনত
এটা কথা জানিলো একদম তোমালোকে এষ্টাব্লিছ কৰি লোৱা যে ভগৱান দূৰত নাথাকে ভগৱানক আমি মাতিলেই শুনে ভগৱান মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ পিতা মোৰ দেউতা হয় দে তোমালোকে আজিৰে পৰা এষ্টাব্লিছ কৰি লোৱা আজিৰে পৰা তোমালোকে এনেকৈ ভাবা যে মোৰ জীৱনত এজন নতুন এজন মেম্বাৰ বাঢ়ি গ'ল মোৰ পৰিয়ালত এজন নতুন মেম্বাৰ বাঢ়ি গ'ল আৰু ই মেজিকেল শিক্ষা তোমালোকে যদি লাহে লাহে যদি বাবাৰ লগত কথা পাতা মনৰ কথা শ্বেয়াৰ কৰা চিঠি লিখা লাহে লাহে দেখিবা তোমালোকৰ মনত যি চলি আছে টেনচন ষ্ট্ৰেছ কিবা কথালৈ কনফিউজন সকলো বাবাই তোমালোকক সমাধান দিবলৈ আৰম্ভ কৰিব দে আৰু তোমালোকে ৰাতিপুৱা কিন্তু বাবাক স্মৰণ কৰা কেইটামান সময় আছে এতিয়া ধৰা হুলস্থুলত যদি বজাৰত আছো আমি হুলস্থুলত জানো আমি বাবাক ভালকে স্মৰণ কৰিব পাৰিম নোৱাৰিম ন গতিকে ৰাতিপুৱাৰ সময়টো শান্ত হৈ থাকে হয়নে প্ৰকৃতি শান্ত হৈ থাকে সেই সময়ত শুই উঠিয়েই মাত্ৰ 5টা ধন্যবাদৰে ৰাতিপুৱাটো আৰম্ভ কৰিবা আজিৰ পৰা প্ৰত্যেকেই কৰিবা দেই প্ৰত্যেকেই কৰিবা তোমালোকৰ ভৱিষ্যত বহুত উজ্জ্বল হ'ব লাগে তোমালোকে যি এইম এম্বিশন ৰাখিছা তাত তোমালোকে ফলৱতী হ'ব লাগে এজন ভাল নাগৰিক হ'ব লাগিব আৰু ভাৰতক বিশ্বগুৰু বনোৱাৰ তোমালোকে ভাৰতক এদিন তোমালোকে লিড কৰিব লাগিব ভাৰতক লিড কৰা মানে কি আমি তোমালোকে যেতিয়া একোজন ভগৱানৰ সন্তান হৈ মানুহৰ ওচৰত প্ৰত্যক্ষ হবা তোমালোকৰ পজিশন তোমালোকৰ ষ্টেটাছ তোমালোকক মানুহে কিমান আদৰেৰে ল'ব তোমালোক সেই বিশেষ সন্তান হবা হয়নে গতিকে ৰাতিপুৱা শুই উঠি 5টা ধন্যবাদ পৰাপক্ষত লিখি ল'বা যদি লিখিব বিচাৰিছা থেংক ইউ গড পৰম পিতা পৰমাত্মা যি ধৰ্মত আছা ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু তোমাক বহুত বহুত ধন্যবাদ তাৰপিছতে থেংক ইউ মোৰ মাতা পিতা তোমালোকে মোক এই পৃথিৱীলৈ ভূমিষ্ঠ কৰাই মোৰ সমস্ত দায়িত্ব পালন কৰাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ দেউতা মা তোমালোক যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ পিতা মাতা এনেকে কবা দেই মা দেউতালে তোমালোক যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ পিতা মাতা তৃতীয়তে কবা থেংক ইউ নেচাৰ চোৱা এতিয়া প্ৰকৃতি আমাৰ বন্ধু এতিয়া বৰষুণ পৰি আছিলে আমি মনে মনে বাবাক কৈ দিলো বাবা বৰষুণটো ৰখাই দিয়া তোমাৰ বহুত বাচ্চা আহিছে সব ভিজি যাব আমি প্ৰগ্ৰেম কৰিব নোৱাৰিম বাবাই শুনিলে আৰু ৰখাই দিলে নে দেখিলা কামাল দেখিলা সেইফালে কিন্তু দবা পিঠা বৰষুণ ভাই কিন্তু আধা ঘণ্টা ধৰি পেলাই দবা পিঠা বৰষুণত ফচি আছিল মই গাড়ী চলাব পৰা নাই ইমান বৰষুণ কিন্তু আজি তোমালোক আহিবা যে বাবাই বৰষুণ ৰখাই দিলে এটা ক্লেপিং হ'ব লাগে কিয় জানানে বাবাই বাচ্চা বহুত ভাল পায় তোমালোক একোজোপা ফুলৰ নিচিনা এতিয়া যিমান বাবাক স্মৰণ কৰিবা সিমানে তোমালোকৰ কাষত থাকিব যিমান ডাঙৰ বিপদ আপদ পৰিৱেশ পৰিস্থিতি যিয়েই নাহক তোমালোক সদায় শ্ৰেষ্ঠ 1 নম্বৰত উত্তীৰ্ণ হবা তৃতীয়টো হৈ গ'ল প্ৰকৃতিক ধন্যবাদ হে প্ৰকৃতি থেংক ইউ নেচাৰ তুমি আৰু মই পৰিপূৰক মই তোমাক কি দিওঁ কাৰ্বন ডাই অক্সাইড দিওঁ তুমি মোক অক্সিজেন দিয়া তুমি যদি অক্সিজেন দিয়া বন্ধ কৰি দিয়া আমাৰ কি অৱস্থা হ'ব হয়নে তাৰপিছতে থেংক ইউ মোৰ ফ্ৰেণ্ডছ মোৰ কাজিনছ মোৰ ৰিলেটিভছ মোৰ ঘৰৰ চুবুৰীয়াৰ ওচৰে পাজৰে বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান মনুষ্য আছে সকলোকেই ধন্যবাদ আৰু শেষটো ধন্যবাদ কাক দিব লাগিব থেংকছ টু মি নিজক ধন্যবাদ দিবা দে তোমালোক বিশেষ সন্তান সদায় কবা তাৰপিছতে মই শ্ৰেষ্ঠ I am the best version of myself মই শ্ৰেষ্ঠ মই যেনেকৈ মোক তেনেকেই বাবাই বহুত মৰম কৰে মই মোৰ জীৱনৰ প্ৰতিটো লক্ষ্যত 100% সফলতাৰে আৰু আনন্দৰে মই উত্তীৰ্ণ হ'ম কবা নে এইখিনি সদায় কবা দে মনত ৰাখিছেনে তাৰপিছতে কবা মই সকলোৰে প্ৰতি সদায় সহযোগী I am helpful আমি হেল্প কৰি ভাল পাওঁ ন চবকে
ইমান হেল্প কৰি ভাল পাওঁ আমিতো 1 নম্বৰ থাকো হেল্প কৰিবলৈ আৰু তোমালোকৰ যিটো ষ্টেজ তোমালোকেতো হেল্প কৰি বহুত ভাল পোৱা দেখাতেই লাগিছে হয়নে কবা মই সকলোকে সমানে মই সহায় কৰো মই সকলোৰে প্ৰতি সমানভাৱে শুভকামনা শুভভাৱনা ৰাখো এনেকুৱা নহয় সি মোক বেয়া পায় তাক অকমান মোৰ ভাল নালাগে এনেকুৱা হয় না কবা মই সকলোকে ভাল পাওঁ মই আনকণ্ডিশ্যনেলি নিস্বাৰ্থভাৱে মই সকলোকে ভাল পাওঁ মোৰ বাবে সকলো সমান কিয় সকলোৰে বেষ্ট ফ্ৰেণ্ড একেই বাবা ভগৱান হয়নে গতিকে আমি সকলো পৰমাত্মাৰ সন্তান তাৰপিছতে তোমালোকে বাবালৈ চিঠি লিখিবা যদি মনত কিবা তনাৱ আছে কিবা চিন্তা আছে কিবা তোমালোকে ডিচিজন ল'ব পৰা নাই এইটো সময়ত কেতিয়াবা ষ্ট্ৰীম লৈ তোমালোক কনফিউজ হোৱা কি ষ্ট্ৰীমত পঢ়িম সায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম নে আজি এটা তোমালোকে যদি বাবাক স্মৰণ কৰি চিঠি লিখা বাবা মই কি পঢ়াটো ঠিক হ'ব তুমি মোক টাচিং কৰোৱা তুমি মোক কোৱা বাবা কাইলৈ তোমাৰ ডিচিজন নিৰ্ণয় তোমাৰ নিজে নিজে হৈ যাব আৰু কেতিয়াও জবৰদস্তি আনৰ প্ৰেছাৰত কেতিয়াও ষ্ট্ৰীম নলবা দেই নিজৰ মতে লবা যিটো তোমাৰ সহজ লাগে ইজি লাগে সেইটোৱে লবা দেই এইখিনি সদায় কৰিবা ৰাতিপুৱা শুই উঠি 5টা ধন্যবাদ তাৰপিছতে নিজকে সদায় কবা আই এম পিচফুল আই এম লাভফুল আই এম ব্লিছফুল আই এম হেপ্পী আই এম সাকসেছফুল আই এম ডিভাইন আই এম পাৱাৰফুল মনত থাকিবনে এইখিনি থাকিবতো ইমান ধুনীয়া ধুনীয়া শব্দ মনত থাকে ন এনেকে সদায় কবা কওঁতে কওঁতে তোমালোক লাহে লাহে যেতিয়া বেলেগ বেলেগ কলেজ মহাবিদ্যালয় ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়লৈ যাবা তোমালোকৰ যিটো শ্ৰেষ্ঠতা তোমালোকৰ যিটো ব্যক্তিত্ব বিশেষত্বতাটো বেলেগ হ'বলৈ আৰম্ভ কৰিব সকলোৱে দূৰৰ পৰা চিনি পাব তেওঁ বহুত বেলেগ হয় তেওঁ বহুত শান্ত তেওঁ বহুত টেলেণ্টেড হয় তোমালোকৰ পজিশন বেলেগ হ'ব যেহেতু এতিয়া বাহিৰলৈ যাবা বহুত বন্ধু বান্ধৱ লগ পাবা বহুতৰ সংস্কাৰ বেয়া হ'ব পাৰে হয়নে গতিকে সংগই যেন আমাক লম্ভিব নোৱাৰে কাৰণ সংগ দুখত আমাৰ জীৱন নষ্ট হয় গতিকে তেওঁৰ প্ৰতিও শুভ ভাৱনা ৰাখিবা যদি দেখিছা তোমাৰ বেঞ্চমেট হওক তোমাৰ ক্লাছমেট হওক অলপ বেয়া তেওঁক সদায় শুভ ভাৱনা দিবা তুমি পৰমাত্মাৰ সন্তান ইউ আৰ পিচফুল ইউ আৰ লাভফুল ইউ আৰ ব্লিছফুল ইউ আৰ হেপ্পী তুমি বহুত ভাল এনেকে শুভকামনা শুভভাৱনা দিবা তাৰমানে আমি আমাৰ দ্বাৰাই বেলেগকো পৰিৱৰ্তন কৰিবলৈ পাৰো দে আৰু এইখিনি কৰা আৰু তোমালোক এতিয়া মহাবিদ্যালয়লৈ যাবা নহয় জানো কলেজত যাবা গতিকে কলেজত গৈ প্ৰথম দিনা যেতিয়া বহিবা ক্লাছত আকৌ বাবাক স্মৰণ কৰিবা বাবা আহা আজি তুমিও আমাৰ লগত ক্লাছ কৰা চাবাচোন তোমালোকে মাতাৰ লগে লগে কেনেকে বাবাই তোমালোকৰ ওচৰলৈ আহিব তোমালোকক অনুভৱ কৰোৱাব কিবা বুজি পোৱা নাই কোনোবাটো তোমাৰ টিচাৰক লেকচাৰ বুজি পোৱা নাই কোনোবাটো ফেকাল্টি তোমালোকে লেকচাৰ বুজি পোৱা নাই সেইটো বাবাৰ লগত শ্বেয়াৰ কৰিবা দে আৰু পঢ়াৰ টেবুলত বহাৰ সময়ত আজি তোমালোকক ষ্টিকাৰ দিব বেহেনজীহঁতে আমাৰ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ এইটো ষ্টিকাৰ দিব জ্যোতি বিন্দুৰ কাৰণ ভগৱান নিৰাকাৰ তেওঁৰ কোনো আকাৰ নাই সেইকাৰণে জ্যোতি বিন্দু দিও আমি এই বিন্দু তোমালোকে পঢ়াৰ টেবুলৰ ওপৰত ৰাখিবা আৰু বহিবলৈ বহি মাত্ৰ 5 মিনিট ধুনীয়া গীত এটা লগাবা লগাই তুমি বাবাক আহ্বান কৰিবা বাবা আহা মই পঢ়িবলৈ বহিছো মোৰ পঢ়া মোৰ স্মৃতি শক্তি প্ৰখৰ মই বুদ্ধিমান মই আজ্ঞাকাৰী মই বাবা তোমাৰ সন্তান দে গতিকে আজিৰে পৰা বেষ্ট ফ্ৰেণ্ডক তোমালোকে লগত লৈ ফুৰিবানে দে আজিৰ পৰা বেষ্ট ফ্ৰেণ্ডক লগত লৈ ফুৰিবা যিকোনো কথা এতিয়া কাকো শ্বেয়াৰ কৰিব নালাগে কেৱল বাবাক শ্বেয়াৰ কৰিবা আৰু যেতিয়া সময় পোৱা মাতা পিতাৰ সৈতে আহি চেণ্টাৰলৈ আহিবা এই মেডিটেশ্যন বুলি যে কৈছো ধ্যান যে কৰিলো তাৰমানে আমি শান্ত হৈ কৰিলে তেতিয়া বাবাই আমাক ফটাফট আমাৰ লগত কানেক্ট হৈ যায় কাৰণ তেওঁতো একদম ওপৰত থাকে তেওঁক কানেক্ট কৰিবলৈ হলে অকণমান শান্ত হৈ কানেক্ট কৰিবলগীয়া হয় দেই আৰু এনেকৈ তোমালোকে আগবাঢ়ি যোৱা চেণ্টাৰলৈ পৰাপক্ষত সপ্তাহত এদিনকৈ আহিবা মা দেউতাৰ লগত আহিবা এতিয়াতো অকলেও আহিব পাৰা কেতিয়াবা অকলেও আহিবা দেই হ'ব আৰু কিবা কুৱেশ্যন আছিল নেকি বাৰু পিছৰ ফালে আমাৰ
মৰমৰ ভাইকেইটা ইমান ধুনীয়াকে বহি আছে ইমান শান্ত স্বৰূপ নহয় জানো আচ্ছা সকলোৱেতো মেট্ৰিকৰ কেণ্ডিডেট নহয় জানো ওচৰতে পঢ়িবা নে দূৰত যাবা তোমালোকে ওচৰতে পঢ়িবা ঠিক আছে সকলোৱে খুব ভালকৈ পঢ়া শুনা কৰা আৰু এইটোও মনত ৰাখিবা ৰাতিপুৱা সদায় কবা মোৰ মনোযোগ শক্তি বহুত ভাল মই আজ্ঞাকাৰী মই বুদ্ধিমান আই এম ইণ্টেলিজেণ্ট আৰু সকলোৱে নিজৰ পাৰ্চেণ্টেজ এটা আজিৰে পৰাই ফিক্স কৰিবা মই এইচ ফাৰ্ষ্ট ইয়েৰত ইমান পাৰ্চেণ্টেজ লৈ মই পাছ কৰিম দেই সদায় লিখিবা সেইটো তোমালোকৰ টাৰ্গেট হৈ যাব এনেকুৱা নহয় প্ৰেছাৰ নহয় নহলেও কথা নাই কিন্তু টাৰ্গেট এটা তোমালোকে আজিৰে পৰা লিখি ল'বা আৰু আই এম দ্য টপ ইন মাই ক্লাছ মই মোৰ ক্লাছত টপ কৰিম লিখি ৰাখিবা হ'বই যে লাগিব কথা নাই কিন্তু লিখি ৰাখিবা দে এনেদৰে তোমালোকে আগবাঢ়ি যোৱা কিন্তু যেতিয়া আগবাঢ়িবা সদায় প্ৰত্যেকটো ষ্টেপত প্ৰত্যেকটো পদক্ষেপত কেৱল বাবাক তোমালোকে লগত লৈ ফুৰিবা দেই আৰু এতিয়া তোমালোকে বিভিন্ন বন্ধু বান্ধৱ পাবা বেলেগ বেলেগ পাবা সকলোৰ প্ৰতি কিন্তু তোমালোক সহায়কাৰী হবা সকলোকে সহায় কৰিবা যিমান সহায় কৰিবা বাবাই তোমাক সহায় কৰিব হয়নে আমি কাৰোবাক সহায় কৰিলে ভালেহে আমালে দুগুণ সহায় আহিব দেই এনেদৰে তোমালোকৰ জীৱনটো আগবঢ়াই লৈ যোৱা আৰু তোমালোকৰ ভৱিষ্যত অনাগত জীৱনৰ প্ৰতিটো দিনৰ কাৰণে আমাৰ আন্তৰিক শুভকামনা শুভ ভাৱনা আৰু গডলি আশীৰ্বাদ থাকিল হ'ব ওম শান্তি কেনেকুৱা লাগিল